এনেকৈ চাব আহিছোঁ মাছ। তো এতিয়া পাওঁ নাপাওঁ সন্দেহ অলপ, তথাপি পাবা লাগে, কিবা এটা নাপাওঁকৈ নাখোঁ। এবাগে আছে হাঠিয়াৰগিলা মনা চনা, এবাগে আছে মামাই চিকেৰত অন্তত এটা কাৱে, এবাগে বঢ়িয়াকৈ এইটো কাৱে পাই গ'লোঁ, ডাঙৰ কাৱে, বেছি সৰু নহয়। এবাগে আছে আমাৰ ইলে লাঙিত বঢ়িয়াকৈ দুই এটা লাগি আছে। আধা আধি মাছ এবাগে পালোঁ, আধা লাঙি আৰু আধা বনাইতে আনা গৈছে বাৰু। গুড মৰ্ণিং, একদম ৰাতিপুৱা ৰাতিপুৱা গাড়ীৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছিলোঁ। মানে আজি আছে শান্তিবেলি, এবাগে আছে মোৰ লগত চুমন বঢ়িয়াকৈ দৌৰা যাই আছোঁ। মানে জানেইতো বহুতে ফটোগ্ৰাফী কৰোঁ বুলি বঢ়িয়াকৈ যাই আছোঁ। এতিয়া তুলনি আৰু গ'লি মানে বতৰটো গাইছে আজি খুবেই ঠাণ্ডা বতৰ, ৰ'দ চ'দ নাই অলপ বঢ়িয়াকৈ তুলনি আৰু গ'লি যাওঁ। ডেইলি ব্লগ বনাই আছোঁ, এই দুই তিনিবাৰ দিব পৰা নাছিলোঁ, অলপ অসুবিধাৰ কাৰণে বঢ়িয়াকৈ আজি প্ৰায় দিম। মানে গাইছ জানে এইটো বতৰটো সেমকা বহুত, তো তাৰ কাৰণে দিব পৰা নাই এনেকৈ বঢ়িয়াকৈ আজি প্ৰায় যেখিনি পাৰোঁ চেষ্টা কৰিম দিবা। তো ব'লক আজি ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰোঁ। আৰু গাইছ এখন হৈছে বিয়া, এবাগে বঢ়িয়া পথাৰত আছোঁ। পথাৰ মানে এতিয়া বস্তি ফটোশ্বুট কৰা কইনাৰ বঢ়িয়াকৈ লগত আছে আজি Z6 Mark III, এবাগে বাবুহাত সিহঁতৰ কইনা বনীয়েক বাৰু বনীয়ে হয় না বাইৰে আকৌ এবাগে জেগাটো হৈছে বাগতে এখন বিয়া বঢ়িয়াকৈ এইটো বস্তি। কি চলিয়ে গাইছি ফটো পেলাইছে সৰু চলি সোপা কথা শুনবো তাত। এই মাছুন তাক একবার দেখি মাল দেখা পাইছে গাইছে বিয়াত খুব বেজিরি কফি খাইছে ই। ভাত পানী খাই লৈ বেছি মানুহ চানুহ নাই, যিহেতু বৰষুণ দি আছে, মানুহগিলে আহি আছে যাই আছে বাৰু। এবাগে আছে আমাৰ কইনা, এবাগে চুমন বহি আছে বঢ়িয়াকৈ, মানুহ নাই গাইছ, কিন্তু পানী নাই চোতালত, মানুহ কিন্তু বেছি নাই। আহিছিলোঁ সিহঁতৰ গাঁৱত বিয়া মাৰিব, আজি বিয়াখন ঠিকেই আছে, কিন্তু হ'লে বৰষুণে বেয়া কৰিছে নেকি। চশমা চশমা পিন্ধি উঠবে আৰু গাইছ টপাৰ আছিলে গোটেই, ক্লাছ 6 পৰা 9ত গ'লি, কিন্তু যেতিয়া 10 পালা আপি তাৰ প্ৰেমত পৰিলে একদম বেয়া গাইছ। ফটো দি আছোঁ গাইছ, একদম তুলনি শেষ হ'ল, আহিলোঁ এবাগে ঘৰত বঢ়িয়াকৈ এবাগে ৰাতি শেষ হ'ল, ৰাতি 7টা 7:30 8টা মানে বাজিল। বঢ়িয়াকৈ এতিয়া আহিছোঁ, কেমেৰাটো দি যাওঁ, নিজে বঢ়িয়াকৈ এখন কেৰাম নিম আজি দেখি আছোঁ ৰ'ব। এতিয়া মাৰি ডাইৰেক্ট আহি গ'লোঁ দোকানত, ভাবছোঁ এখন এই বছৰতে যি কেৰামে নিওঁ, এবাগে এখন কেৰাম গাইছ কেনে লাগিছে ক'ব। বঢ়িয়া কেৰাম এখন ল'লোঁ, মানে আজি মাৰিলোঁ তুলনি। ই দোকানী এনে বকি আছে। কেৰাম লৈছোঁ মই, ই নাম কৈছি ইয়াৰ অকত নাই এনেকুৱা চেম্পিয়ন কেৰাম ল'বা নেখালবা বাৰু। এই গাইছ দোকানী ক'ব এনেকুৱা, এতিয়া বঢ়িয়াকৈ মোৰ গাড়ীত নি এবাগে চাওকচোন মোৰ কাল লৈছিল মোৰ লগতে বঢ়িয়া একদম 30 ফুটৰ একদম গাইছ 30 ফুটৰ বঢ়িয়া একদম কেৰাম এখন ল'লোঁ, ঘৰত বঢ়িয়াকৈ খেলাম। মানে গাইছ আজি বিয়া মাৰিলোঁ বঢ়িয়াকৈ, সেই বিয়াৰ পাছত কেৰাম এখন ল'লোঁ, নেক্সট কেৰামৰ সৈতে ভিডিঅ' পাব আপোনালোকে। মানে ঘৰত এনে থাকি ভাল নালাগে না, এতিয়া কেৰাম চেৰাম খেলি ভাল লাগে বাৰু। মাছ মাৰা ভিডিঅ' চাই বহুতেই ভাল পায়, তো সেইকাৰণে আহিছোঁ আজি মাছ মাৰিব বঢ়িয়াকৈ যোৱা তোৱাল লৈ আহিছোঁ। এবাগে আছে মোৰ লগত আজি মামা, মানে গাইছ ঘৰত নাই আজি মই মামাহঁতৰ তাত আহিছোঁ, বঢ়িয়াকৈ আজি ভাবছোঁ মাছ মাৰিম। তো গাইছ একদম সেইকাৰণে ষ্টাৰ্ট কৰি দিছোঁ, ৰাতি প্ৰায় 9টামান বাজিল। এতিয়া বঢ়িয়াকৈ খানা পিনে মামা চাই ৰান্ধি আছে মানে ময়ে ৰান্ধিব লাগিব যাই কিনে, মাংস আনি থোৱা আছে। বঢ়িয়াকৈ এতিয়া পথাৰত আহিছোঁ, অলপ মাছ মাৰোঁ, যদি মাছ পাওঁ ভাল লাগিব। বঢ়িয়াকৈ এনেকৈ চাব আহিছোঁ মাছ। তো এতিয়া পাওঁ নাপাওঁ সন্দেহ অলপ, তথাপি পাবা লাগে, কিবা এটা নাপাওঁকৈ নাখোঁ। এবাগে আছে হাঠিয়াৰগিলা মনা চনা, এবাগে আছে মামাই চিকেৰত বঢ়িয়াকৈ। তো গাইছ এই কিবা এটা অলপ গাঁৱলীয়া ভাইবছ নাই, এইগিলা ভাল লাগে, মানে আমি গাঁৱৰ মানুহ এইগিলা মাছ চাছ মাৰি কিবা এটা ভাল পাওঁ। তো সেইকাৰণে আহিলোঁ আজি বঢ়িয়াকৈ মাছ মাৰিব পথাৰত। তো দেখি আছোঁ আপোনালোকক, চাই থাকক আৰু কেনেকুৱা পায়। তো কমেণ্ট এটা কৰি দিব, এনে মানে প্ৰায় কমেণ্ট আহি থাকে দিয়ক, ফিচিং ব্লগ লাগে বহুতৰে, মোৰ বুলি নহয়। তো বহুতে ভাল পায় মানে এনেকুৱা পথাৰত ফ্ৰী খোলা জেগাত আহি কিনে যেতিয়া মাছ মৰা যায় না, চবেই ভাল পায়, মই বুলি নহয়। তো বঢ়িয়াকৈ এনেকৈ চাই আহি আছোঁ, অন্তত এটা কাৱে, এবাগে বঢ়িয়াকৈ এইটো কাৱে পাই গ'লোঁ, ডাঙৰ কাৱে, বেছি সৰু নহয়। এবাগে আছে আমাৰ ইলে লাঙিত বঢ়িয়াকৈ দুই এটা লাগি আছে। তো ফাৰ্ষ্ট যাত্ৰা আৰু কাৱৈটো বঢ়িয়াকৈ কাৱৈ বুলি ইলে পুঠি গাইছ বগা হৈ লাগি আছে গোটাই লাঙি, ইয়াতে লাঙি পতা আছে। আজি চিকেৰত আহিছোঁ পুৰা ইয়াতে ডাইৰেক্ট। এবাগে আজি মামাই পুৰা মাৰিব আজি মামা না কি যাত্ৰা আৰু একদম বঢ়িয়া। আধা লাঙি আৰু আধা বনাইতে আনা গৈছে বাৰু, এতিয়া কৱৈ আছে এতিয়া, বাকী এইগিলা ডাইৰেক্ট লাঙিৰ মাছ বঢ়িয়া আৰু গাইছ।
কি জানা না এনেকুৱা পথাৰত যেতিয়া বৰষুণ মাৰিব যোৱাৰ বা এখন যদি কাঁচি লৈ আহা আৰু লগত টৰ্চ এটা লৈ আহা ভাল পথ থকা টৰ্চ 100% গাইছ এসাঁজ আঞ্জা আৰু মানে বঢ়িয়া আৰু দালি বনাবাই নাংগে মানে গাইছ দালি বনাবাই নাংগে বঢ়িয়াকৈ পথাৰত চৰুটো বহি থাকি না 4টা মাছ মাৰি লৈ গুচি যা এনেকুৱা গাঁৱলীয়া ভাইবছ তো বঢ়িয়া আৰু আধা আধি পালোঁ মাছ কিছুমান আৰু এতিয়া শ'ল বিচাৰিম বাকী ৰাতিপুৱা আহিম এতিয়া লাঙি পাতা গৈছি না ৰাতিপুৱা বোলে বগা হৈ বুজি থাকে মই বাৰু আজি ফাৰ্ষ্ট টাইম মাছ চালোঁ আগতে ঘৰত মাছ চাই পোৱা নাছিলোঁ মানে পথাৰত নাযাওঁ মামাহঁতৰ পিছফালে বঢ়িয়া পথাৰ আছে ইয়াতে আৰু ধুনীয়াকৈ আহিম মাছ চাম দেখাই থাকিম আপোনালোকক আজিৰ পৰা